নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভাল আৰু ভালে কুশলে থকাটোৱেই মই কামনা কৰোঁ। আজি বতৰটো ইমান গৰম নহয়, বহুত ধুনীয়া বতৰ, মোটামুটি ঠাণ্ডা বুলি ক'বই পাৰি, ইমান এটা গৰম নহয়। চ' মই ভাবিলোঁ অলপ জালুক আৰু জলকীয়াৰে কিবা এখন বনোৱা যাওক। তো সেইকাৰণে মই 1 কাঁড়ি জালুক জলকীয়া দি বনাইছোঁ। আপোনালোকক মই ৰেচিপিটো দেখাই আছোঁ, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বিলাহীত কাট লগাই দিছোঁ চাওক। অলপমান বইললৈ উঠাই আনিম, এৰাব ভাল হ'ব। তেতিয়া যদি বিলাহীৰ বাকলিটো নাথাকে তেতিয়াহ'লে সোনকালে বিলাহীটো সিজে বুলি মই ভাবোঁ। আপোনালোকে বা কেনেকুৱা ভাবে কমেণ্ট কৰিবচোন। কণীবোৰ সদায় খোলা ঢাকনি নিদিয়া পাত্ৰত বইল কৰিব লাগে। লগতে কণীবোৰ বইল কৰাৰ সময়ত পানীৰ লেভেলটো চাব, পানী বুৰ গৈ থাকিব লাগে। 1 কাঁড়ি বনাবলৈ 4টা মিডিয়াম জোখৰ পিঁয়াজ কাটি লৈছোঁ, তেজপাত লৈছোঁ, নহৰু লৈছোঁ, জলকীয়া লৈছোঁ, কেঁচা জলকীয়া আৰু আদা লৈছোঁ। গৰম মছলা আৰু শুকান জ্বলা লগতে দালচেনি অলপ লৈছোঁ। কণীবোৰ হৈ গ'ল বইল। এতিয়া ইয়াক এৰাব লাগিব। গৰমে থাকোঁতে এৰালে ভাল, বাকলিবোৰ ধুনীয়াকৈ এৰা যায়। প্ৰথমতে মই বিলাহীটো এৰাই লৈছোঁ, আপোনালোকে চাওক ধুনীয়াকৈ বাকলিটো এৰা গৈছে। বিলাহীটো বহুত গৰম, গতিকে মই তলতে থৈ দিলোঁ, উপায় নাই, চাফাই চব। ইমান গৰম থাকোঁতে এৰাব নালাগে বাৰু, অলপমান পানীৰে ধুই ল'বও পাৰি, কিন্তু মই পানীৰে ধুই লোৱা নাই, ডাইৰেক্ট গৰমে গৰমে এৰাইছোঁ। চাওক আপোনালোকে কিমান ধুনীয়াকৈ এৰি আহিছে, দেখিছে নহয়, ক'তো ফাটা ফুটা হোৱা নাই। কিন্তু যদি ঠাণ্ডাকৈ এৰাই তেতিয়াহ'লে অকণমান ফাটা ফুটা হ'ব পাৰে, কিন্তু গৰমত ধুনীয়াকৈ এৰি যায়। চববিলাক কোমল হৈ থাকে যে, এয়া চব এৰি গৈছে। তেনেদৰে কণীবিলাকো এৰাই লওঁ। এখন কেৰাহীত অকণমান তেল লৈছোঁ। গৰম হোৱাৰ পিছত কণীবোৰ প্ৰথমতেতো কাট মাৰি দিছোঁ, চাওক এনেকৈ কাট লগাই দিছোঁ কণীত, যাতে তেল মছলা সোমাই যায় ভিতৰলৈকে। এতিয়া অকণমান হালধি আৰু নিমখ দি পেলাই সানি ল'ম কণীকেইটা, যাতে নিমখ হালধি ধুনীয়াকৈ সোমাই যায়। এতিয়া এটা এটাকৈ কণীকেইটা ধুনীয়াকৈ তেলত দি পেলাই অকণমান ফ্ৰাই কৰি ল'ম। কালাৰটো অকণমান ব্ৰাউনিছ অহাকৈ ফ্ৰাই কৰি ল'লেই হ'ল। ধ্যান ৰাখিব যাতে জ্বলি নাযায় কণীকেইটা। ধুনীয়াকৈ কণীকেইটা ছাইড কৰি উলিয়াই ৰাখি দিওঁ এখন প্লেটত বা যিকোনো এটা পাত্ৰত। এতিয়া সেই একেটা কেৰাহীত একেটা তেলতে আপোনাৰ মছলাখিনি দি দিয়ক। মানে প্ৰথমতে পিঁয়াজখিনি দিয়ক। ইয়াতে মই তেজপাতটো পিঁয়াজৰ লগতে দিছোঁ, কিন্তু আগতীয়াকৈ দিলে অকণমান ফ্লেভাৰটো বেছি আহে বুলি ভাবোঁ। আপোনালোকে বা কি ভাবে কমেণ্টত জনাবচোন। গোটেইখিনি পিঁয়াজ দি ভালদৰে অকণমান ভাজিব লাগিব, যাতে পিঁয়াজখিনি কালাৰটো চেঞ্জ হৈ অকণমান ব্ৰাউন টাইপৰ হয়। এইফালে মই বিলাহী কেইপিচ কাটি লওঁ ভালদৰে। এনেকৈ যেতিয়া বাকলি গুচাই কাটি লোৱা যায় নহয়, জলদি বিলাহীটো মই সিজি যায় যেন পাওঁ। বাকলিটো নাথাকিলে গমো নাপায় যে বিলাহী দিছে নে নাই। তো কাটি ল'লোঁ ধুনীয়াকৈ, আৰু কাটিবলৈও ইজি, পটাপট কটা যায়। এয়া হৈ গ'ল। মই আলু বইল দিছিলোঁ, 4-5টামান জোখৰ আলু বইল দিছিলোঁ। এয়া উলিয়াই পেলাই কাটি লৈছোঁ ধুনীয়াকৈ। আলুবিলাক একদম সিজি যাব দিয়া নাই, অকণমান মানে 80% 90% ইমানকৈ সিজাইছোঁ। সিজি যোৱাৰ পিছত উলিয়াই এনেকৈ কাটি লৈছোঁ পিচ পিচকৈ। এতিয়া পিঁয়াজখিনিৰ অকণমান কালাৰ চেঞ্জ হ'ব ধৰিছে, তাত মই জলকীয়াকেইটা দিলোঁ, ফালি লোৱা জলকীয়া। এতিয়া মছলাখিনি মই পিচিবৰ কাৰণে ৰেডি কৰিছোঁ। এইফালে পিঁয়াজখিনি ৰেডি হৈ গৈছিলে, ব্ৰাউন কালাৰ আহি গৈছিলে। চ' মই বিলাহীখিনি ঢালি দি অকণমান লৰাই দিলোঁ। ধুনীয়াকৈ মিলি গৈছে পিঁয়াজৰ লগত বিলাহীখিনি।
কেঁচা কেঁচা হৈ থকা নাই আৰু। আলুখিনিও দি দিলোঁ, দি পেলাই এতিয়া ভাজি আছোঁ, অকণমান টাইম ভাজিম এনেদৰে। এতিয়া সোৱাদ অনুসাৰে হালধি আৰু নিমখ এই ভাজিখিনিতে দি দিম আৰু লৰাই থাকিম। এফালে মই জালুক জিৰা ৰোষ্ট কৰি লৈছোঁ, ইয়াৰে পাউডাৰ বনাম। পেকেট পাউডাৰ মই ইউজ নকৰোঁ, যিবিলাক পেকেট মছলা আছে ইউজ নকৰোঁ বা বেলেগকো মই ছাজেশ্যন নিদিওঁ। এইটো পাউডাৰৰ ফ্লেভাৰে আপুনি চাবচোন কিমান ধুনীয়া সুগন্ধি থাকে এই মছলাত, কিন্তু পাউডাৰ মছলাত ইমান এটা সুগন্ধি আপুনি নাপাব। চ' মই বেলেগকো ছাজেষ্ট নকৰোঁ, নিজেও ইউজ নকৰোঁ। পাৰা পৰ্যন্ত মই এনেকৈ ৰোষ্ট কৰি পেলাই পাউডাৰ কৰি ব্যৱহাৰ কৰোঁ জালুক জিৰা। এই আলু সিজিছে ভালদৰে, মইতো 80% সিজাই লৈছিলোঁ। এনেকৈ ভাজি আৰু বাকী 20%টো সিজাই লৈ বাকী মছলাখিনি দি দিম। মছলা দিয়াৰ পিছত আপুনি ভালদৰে লৰাই ভাজিব লাগিব আৰু ইমান জল্দি পানী দিব নোৱাৰিব। গতিকে ভালদৰে কৰচেৰে কেৰাহীত লৰাই থাকিব লাগিব। অলপ তলত লাগিব পাৰে, সেইকাৰণে ধ্যান ৰাখিব ভালদৰে যাতে লৰোৱা যায়। আলু ভালদৰে সিজি গৈছে, বাকী মছলাখিনিও ধুনীয়া নাকত এটা গোন্ধ পাব ভজা যোৱা। সেইকাৰণে মই গৰম পানী ছাইডত কৰি লৈছিলোঁ, সেই পানীখিনি ঢালি দিলোঁ। এতিয়া ভালদৰে মানে আপুনি বইল আহিব দিব। আপুনি কি কয় নাজানো, আমাৰ ভাষাত কিন্তু এইটো উতাল অহা বুলি কয়। আৰু এই উতাল হোৱাৰ পিছত ভালদৰে মানে বইল হোৱাৰ পিছত এনেকৈ কণীকেইটা দি দিব আৰু কণীকেইটা দিও ধুনীয়াকৈ বইল আহিব দিব, বা অকণমান ফ্লেমটো কমাই পেলাই ভালদৰে জাল এটা উঠিব দিব। মানে ধুনীয়াকৈ যাতে তেলখিনি ওপৰলৈকে উঠি আহে, এনেকুৱাকৈ আপুনি আঞ্জাখন হ'ব দিব। আৰু তাৰপিছত ঢাক দি পেলাই অলপমান কম জুইত মোটামুটি 2 মিনিটমান আপুনি ৰাখি দিব। আপোনাৰ এগ কাৰী ৰেডি। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ ছ' মাছ।